নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱাকালি কোনটো পাঠ পঢ়িছিলোঁ? অসম আমাৰ ৰূপহী প্ৰথম পাঠ, হয় না? কবিতাখন এখন আছিলে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। ঠিক আছে, যোৱাকালি মই তোমালোকক কবিতাখনৰ বিষয়ে বুজাই দিছিলোঁ। আজি আৰু মনত ৰাখিবা, তোমালোকক কৈছিলোঁ যে গীতিকাগৰাকীৰ তথা কবিগৰাকীৰ যদি কবিতা হয়, কবিগৰাকীৰ নাম মনত ৰাখিব লাগে। যেনেকুৱা অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। এইখন কোনে লিখিছিল? গীতিকাৰ কোন হয়? ডক্টৰ ভূপেন হাজৰিকা। তোমালোকক মই কৈছিলোঁ নহয়, ডক্টৰ ভূপেন হাজৰিকা বানানটো ভালকৈ লিখিব প্ৰেক্টিচ কৰিবা, আৰু প্ৰথমত দেখি লিখিব, আৰু একবাৰ দুইবাৰ প্ৰেক্টিচ কৰাৰ পিছত নেদেখাকৈ লিখিবা আৰু দেখিবা যে ঠিক হৈছে নে নাই। যদি ঠিক হৈছে ভাল কথা, আৰু ট্ৰাই কৰিবা নোৱাৰিলে। ঠিক আছে, গতিকে আজি তোমালোকৰ প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ লিখা কথা আছিল, মনত আছে নহয়? কিন্তু আজি আমি যদি ক্লাছত প্ৰশ্ন আৰু উত্তৰ লিখি, অৰ্থাৎ মই যদি লিখি দিওঁ তোমালোকক, সময় বহুত যাব। গতিকে মই তোমালোকক অনলাইনতে প্ৰশ্ন আৰু তাৰ উত্তৰবিলাক কৈ আছো, আৰু তোমালোকে এই ভিডিঅ'খন চাই লিখি লিখি যাবা, আৰু পিছদিনাখন মানে অহাকালি তোমালোকে মোক দেখুৱাব লাগিব তোমাৰ বহীত ভালকৈ প্ৰশ্ন আৰু উত্তৰ লিখিছানে নাই। ঠিক আছে, আমি এই উদ্দেশ্যটো হ'ল, মানে এনেকৈ লিখাৰ উদ্দেশ্যটো হ'ল যে তোমালোকতো যেতিয়া মই ক্লাছত প্ৰশ্ন আৰু উত্তৰ লিখিবলৈ দিম, তোমালোকৰতো সময় লাগিব। গতিকে তোমালোকে ঘৰতে ফ্ৰী সময়ত, আজৰি সময়ত ভালকৈ পঢ়িবা আৰু ভালকৈ বহীত লিখিবা। ঠিক আছে, সময়টো বচাবৰ কাৰণে। নহ'লেতো 2 ঘণ্টা তথা 1 ঘণ্টা এনেই চলি যাব। মই যদি তোমালোকক বোৰ্ডত লিখি দিওঁ, তোমালোকে লিখিবা, হয় না? ঠিক সেম কথা, তোমালোকে ঘৰৰ পৰাই লিখা। ঠিক আছে, প্ৰথম কুৱেশ্যনটো কি আছিল? ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? মনত আছে না? মই যে ক্লাছত তেতিয়া যে ক্লাছ কৰিছিলোঁ, ডক্টৰ ভূপেন হাজৰিকা মানে কবিতাতো ডক্টৰ ভূপেন হাজৰিকাই লেখা নাই, কিন্তু কবিগৰাকী কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা। মনত আছে না? কবিতাখনত আই বুলি কাক সম্বোধন কৰা আছিল? মানে কবিতাখন যে ভূপেন হাজৰিকাই লিখিছিল, সেই কবিতাখনত আই বুলি কাক সম্বোধন কৰা হৈছিল? কিন্তু কবিতাখন যে ভূপেন হাজৰিকাই লিখিছিল, সেইকাৰণে ইয়াত লিখা আছে যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰা হৈছিল। তোমালোকে ভালকৈ দেখা, এই যে আই শব্দটো যি লিখা আছে, তাত কি দুটা কমা আছে না? এই বাওঁফালে এটা কমা আৰু সোঁফালে এটা কমা। এই কমাটো কি তোমালোকে গম পায় না? নিশ্চয় গম নোপোৱা। মই এইটোৰ বিষয়ে তোমালোকক অনলাইনত বুজাই দিলে তোমালোকৰ হয়তো মনত নাথাকিব, এইটো মই ক্লাছত বুজাই দিম। ঠিক আছে, তো কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকা আই বুলি কাক সম্বোধন কৰিছিল? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছিল। মনত আছে না? কবিতাখন যে মই পঢ়াইছিলোঁ, আই বুলি কাক সম্বোধন কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাই যে কৈছে, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছিল? আমাৰ অসম দেশক। আমাৰ অসমখন কি হয়? দেশ। আমাৰ মনত আছে, আমাৰ ৰাজ্যৰ নাম কি? ৰাজ্য। আমাৰ ৰাজ্যৰ নাম হৈছে অসম। ৰাজ্যৰ ইংলিছ কি আছিল মনত আছে না? ষ্টেট। ঠিক আছে, এতিয়া খ নম্বৰ। এতিয়া পলম নকৰিম, ডাইৰেক্ট কুৱেশ্যন পঢ়িম, আৰু কুৱেশ্যন তথা প্ৰশ্ন পঢ়িম, আৰু একদম উত্তৰ ভালকৈ লিখিম। ঠিক আছে, আৰু সময় লছ নকৰিম। ডক্টৰ ভূপেন হাজৰিকাই, খ নম্বৰ কুৱেশ্যন হা, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। মনত আছেনে? মই যে কৈছিলো যেতিয়া আমাৰ ধান খেতি তথা অন্যান্য ধৰণৰ যি খেতি কৰা হয়, এটা সময় যে আহে, কৈছিলো নহয় মই, এইটোৱে এই যে আনসাৰ। ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰৰ কথা কৈছে। আমি ধান খেতি কৰোতে সাধাৰণতে কি কওঁ? ধান মানে আমি লক্ষ্মী বুলি সম্বোধন কৰো, হয় না? গ নম্বৰ, শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? মনত আছে না? কেশ মানে কি আছিল? ঠিক আছে, এনচাৰটো হ'ল শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়। তোমালোকে যেতিয়া কোৱেশ্চন বিলাক পঢ়িবা আৰু প্ৰশ্নবিলাক পঢ়িবা আৰু উত্তৰবিলাক ভালকৈ লিখি পঢ়িবা, তেতিয়া তোমালোকৰ মগজুত ভালকৈ সোমাব। যেতিয়া মই ক্লাছ কৰিছিলো আৰু ক্লাছৰ লগে লগে এইবিলাক প্ৰশ্ন আৰু উত্তৰ যেতিয়া পঢ়িবা, তোমালোকৰ মনত থাকিব। ঠিক আছে? এতিয়া ঘৰ নম্বৰ, পাহাৰ ভৈয়াম মিলন সেতু কিহে গঢ়ে? মনত আছে না? পাহাৰ ভৈয়াম মিলন সেতু কিহে গঢ়ে? পাহাৰ ভৈয়াম মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল? মনত আছে না? জন্মভূমি। জন্মভূমিৰ কথা কৈছিলো যে মই। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। মানে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল নহয়, অসম দেশৰ দৰে ৰসাল মাটি নাই। মনত আছে না? এতিয়া 6 নম্বৰটো এই গীতটিত মানে আমি যিখন গীত পঢ়িছিলো, অসম আমাৰ ৰূপহী, এইখন এখন গীত হয় না? তোমালোকে জানে না? অসম আমাৰ, ইউটিউবত চাৰ্চ কৰিবা অসম আমাৰ ৰূপহী, ডাইৰেক্ট ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা। আমি কৈছিলো নহয়, এজন ভাল মহৎ লোকৰ নাম ললে কি লব লাগে মুখত? সম্বোধন কৰিব লাগে ভালকৈ, ডক্টৰ ভূপেন হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন আৰু উত্তৰ 6 নম্বৰ এতিয়া গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কতো কি নোপোৱাৰ কথা কৈছিল? উত্তৰ, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। মনত আছেনে? এনেকৈ কৈছে না, ইমান ৰসাল মাটি। পৰৱৰ্তী এটা প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে? লিখা। উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছিল। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি কতো নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। ঠিক আছে না? মনত আছেনে? মই যে কৈছিলো আমাৰ ভাৰতখন হৈছে এখন দেশ। আমাৰ ভাৰত দেশৰ পূৰ্ব দিশত কোনখন ৰাজ্য আছে? আমাৰ অসম। এতিয়াও কিন্তু এইটো প্ৰশ্নৰ উত্তৰ শেষ হোৱা নাই, এইখন লিখি ল'বা। ঠিক আছে? আৰু পৰৱৰ্তী প্ৰশ্ন আৰু উত্তৰ মই দি দিছো, তোমালোকে লিখিবা। ঠিক আছে? লিখি মোক জমা দিবা। আৰু এটা ইণ্টাৰেষ্টিং সুন্দৰ প্ৰশ্ন সুধিছে তথা উত্তৰ দিব কৈছে তোমালোকক। ক নম্বৰটো চোৱা, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে আৰু ৰ আখৰ অৰ্থাৎ পেট কটা ৰ, এই আখৰটো কিমান বাৰ ব্যৱহাৰ হৈছে কোৱাচোন? তোমালোকে হিচাপ কৰি চাবা। অসম আমাৰ ৰূপহী পাঠখনত তথা গীতখনত ৰ আখৰটো 49 বাৰ ব্যৱহাৰ হৈছে। অৰ্থাৎ উত্তৰ, গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে আৰু ৰ তথা পেট কটা ৰ আখৰটো 49 বাৰ ব্যৱহাৰ হৈছে। পৰৱৰ্তী প্ৰশ্ন, খ নম্বৰ, গীতটিত আকাৰ অৰ্থাৎ আমি জানো
স্বরেয়াতে হয় আকাৰ। এই স্বৰ চিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে। তোমালোকে যদি হিচাপ কৰা কবিতাখনত, তোমালোকে এই আকাৰটো 40 বাৰ ব্যৱহাৰ হৈছে বুলি গম পাবা। তোমালোকে হিচাপ কৰি চাবা হা। কিন্তু ইয়াত কোনটো স্বৰ চিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই? কোৱাচোন, ভাবাচোন অলপমান। ঠিক আছে, মই কৈ দি আছো। ইয়াত চোৱা, বুজিবলৈ হস্বৰি, তোমালোকে জানেনে হস্বৰি হৈছে এটা স্বৰবৰ্ণ, আৰু ক খ গ ঘ এইবিলাকক কি কয়? ব্যঞ্জন বৰ্ণ। গতিকে হস্বৰিতে কি হয়? ত্ৰিফলা। ঠিক আছে, গম পাইছা? এখন ভালকৈ লিখি পঢ়িবা, একদম ভালকৈ মনত থাকি যাব। ঠিক আছে, এতিয়া পৰৱৰ্তী প্ৰশ্ন, গ নম্বৰ। গীতটিত থকা ৰ আৰু ৰে, মানে আমি যিখন গীত পঢ়িলো, গীতখনৰ নাম কি আছিল? অসম আমাৰ ৰূপহী। পেট কটা ৰ আৰু পেট কটা ৰয় একাৰে ৰে। ৰয় একাৰে ৰে শেষ হোৱা শব্দবোৰ লিখা। মনত আছে না? কালি যে ক্লাছত কৰিলো, ঠিক আছে না? মনত পৰিছে? এইখন দেখিলে গম পাবা। এতিয়া এইখন ভালকৈ চোৱা, ইয়াত ৰে শেষ হৈছে, গম পাবা হা। যেনেকুৱা আমাৰ, ইয়াত যে আমাৰ স্বৰীয়া ময়াকাৰে মা আৰু পেট কটা ৰ, আমাৰ হ'ল, হয় না? ৰে শেষ হৈছে, হয় না? এতিয়া তোমালোকে অকল যে আমাৰ বুলিয়ে লিখিব লাগিব সেইটো কথা নহয়। ইয়াত আৰু কি লিখিলে এটা শব্দ হয়? শব্দটো গম পাই, শব্দ শিকাইছিলো, শব্দ কাক কয়? এতিয়া ইয়াত লিখা আছে আমাৰ, তোমালোকে তোমাৰ বুলিও লিখিব পাৰা। যেনেকুৱা আমাৰ স্বৰীয়া ময়াকাৰে মা ৰ, আমাৰ। যদি তোমাৰ দিয়া, তই ওকাৰে তো, মই আকাৰে মা আৰু পেট কাটা ৰ। ঠিক তেনেদৰে যেনেকুৱা আছে দেশৰ, দয় একাৰে দে, তালিবস্য আৰু পেট কাটা ৰ, দেশ। তাৰপিছত এতিয়া দেখা তোমাৰ, ইয়াত কি লেখা আছে? তোমাৰ। এইটো আমি অইন এটা শব্দও লিখিব পাৰো। অকল যে তয় উকাৰে তো লিখিবই লাগিব সেইটো কথা নহয়। ইয়াত আমাৰ বহুৱাব পৰা, মানে এটা শব্দ হব লাগিব, শব্দটোৰ অৰ্থ থাকিব লাগিব। শব্দ আৰু শব্দ অৰ্থ বুজাই দিছিলো ন, মনত আছে না? ভাবি চিন্তি বহুৱাব লাগিব, ঠিক আছে? তোমালোকে ট্ৰাই কৰিবা। ক্লাছত যেনেকৈ বুজাই দিছিলো মনত পেলাবা আৰু লিখিবা, ঠিক আছে? তোমালোকে নিজৰ মতে বনাব পাৰিবা, কেৱল শব্দৰ অৰ্থটো থাকিব লাগিব, ঠিক আছে? আমি লাষ্টৰ আখৰ ৰ এইটো কৰিলো। এতিয়া ৰয় একাৰে ৰে ইয়াৰ কামটো কৰিম হা। ঠিক তেনেকুৱাই, ঠিক একে যেনেকুৱা ঘূৰে, ঘূৰে হয় দুৰ্গুকাৰে ঘূ, ৰয় একাৰে ৰে। তাত তোমালোকে চেঞ্জ কৰি দিব পাৰা। যেনেকুৱা উৰে, পক্ষী কি? পক্ষী উৰে, মানে শব্দটোৰ মানে থাকিব লাগিব। ঘূৰে মানে কোনো এটা বস্তু ঘূৰি আছে, উৰে মানে পক্ষী অৰ্থাৎ চৰাই, চৰাইবিলাকে আকাশত উৰি আছে। সকলোবিলাক শব্দই প্ৰায় তেনেকুৱাই। যেনেকুৱা হাতেৰে, হাতেৰে জাগাত আমি লিখিব পাৰো দাঁতেৰে, মানে শব্দটোৰ মানে থাকিব লাগে। হাতেৰে মানে আমি হাতেৰে কোনো এটা কাম কৰি আছো, হয়নে? ঠিক আছে, সকলোৱে গম পাইছা? সকলোৱে লিখি আনিব, ঠিক আছে? এতিয়া আমাৰ অসম আমাৰ গান শুনা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ